হেপী হোলি অবিতা আজি ফাকুৱাৰ দিন পাপা ইমান দেৰিলৈ শুই আছে দুইটাই বিচনাতে গৈ পেলাই ফাকু লগাই দিওঁগৈ বলা 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 দেৰি নকৰা বলা 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 আৰু এফালে দেখিছে আপোনালোকে গণেশা শুই আছে ধুনীয়াকৈ আৰু মনে মনে যাওঁ যাই পেলাই ফাকু লগাই দিওঁ আপোনালোকে চাই থাকক হেপী হোলি কি লগাই নাই এইবিলাক কৈ গোটেই ফাকুৱা ফাকুৱা চেচ মই শুই আছিলো সেই বাপৰে বাপ গোটেই লগাই চেচ কৰিলে দেৰিলে খোৱা মানুহ এনেকুৱাই হ'ব লাগে ইমান দেৰিলে কোন খুৱাই ফাকুৰ দিনা কোন খুৱাই ইমান দেৰিলে আপোনালোকে খুৱাই নেকি কমেণ্ট কৰিব মোক দেৰিলৈ খোৱা নাই কিমাননো সময় হৈছে এতিয়া মাত্ৰ 8টা বাজিছে মই ভাবিছোঁ আৰু উঠিম আৰু গাটো ধুই আৰু ময়ো ওলাই যাম হোলী খেলিবৰ কাৰণে এই ৰিম্পিয়ে দেখিছে কি গতি কৰিলে মোক আৰু একে গোটেই ৰঙা শুই কিবা কৰি দিলে মই শুই থকা জেগাতে দিলে চেচ বিচনাখনো লেতেৰা কৰি দিলে চেচ গাইজ দেখিছে মই শুই থাকোঁতে ৰিম্পিয়ে মোক কি গতি কৰিলে গোটেই একদম ফাকুৱা লগাই গোটেই মুখখন আৰু চেচ কৰি দিলে আৰু কাৰণ কিয় আজিতো হোলী দিন হ'ল বুলি পেলাই মইতো শুই থাকোঁতে নোৱাৰো মোকতো বিচনাতেতো লগাই দিব লাগেনে কমচে মোকতো মাতিব লাগে যে বলা বলা হোলী খেলোঁ বুলি পেলাই মই টোপনিত আছোঁ আৰু মোক একে শুই থাকোঁতে আৰু পোৱালিটোক লৈ পেলাই একে গোটেই তামাম কৰিলে দেখিছে মোক গতি কি কৰিলে বিচনাখনো লেতেৰা কৰিলে কিন্তু তাই এতিয়া পলাইছে ক'ত পলাইছে মইতো আজি নেৰিম তাইকো আজি মই দিম আৰু ঠিকমতে ৰং লগাই পলাইছে ক'ত পলাই খাৰিব ৰিম্পি মাতবোল নিদিয়ে ক'ৰবাত লুকাই আছে মাতবোল নিদিয়ে লুকাই আছে ক'ৰবাত মই নেৰিছোঁ নহয় ক'ত লুকাই আছে ৰিম্পি লুকাই আছে ক'ত লুকাই খাৰিব ক'ত লুকাব ঘৰৰ বাহিৰতনো ক'ত যাব ক'ত খাৰিব লুকাই পেলা এইজনী পাই গ'লো লুকাই আছিলে দিলো গৈ লুকাই আছিলে মোক যে দিছিলা কিয় আজিতো হোলী দিন ন মোক যে দিছিলা এতিয়া কেনে মজা আৰু খুই দিওঁ মজা গাইছ এতিয়া মই গৈ আছোঁ বাহিৰলৈ ওলাই কাৰণ কিয় লগৰবোৰৰ লগততো যাব লাগিব ন আজিতো হোলী দিন আৰু গৈ আছোঁ আৰু হোলী খেলিব লগৰবোৰৰ লগত ঐ মোক স্পৰ্টিংটো উলিয়াই দিয়া মইতো বাহিৰলৈ যাওঁ ৰাস্তালৈ ওলাই যাওঁ মোক স্পৰ্টিংটো উলিয়াই দিয়া স্পৰ্টিংটো দি আছোঁ এই বাটত গৈ থাকোঁতে মই অংকুক লগ পাই গ'লোঁ ভাবিছিলোঁ মই অংকুক একদম আজি পূৰা ফাঁকি দিম আৰু কাৰণ কিয় যিহেতু আজি হোলী দিন মই দিবই নাপালোঁ অংকুক গোটেই লগৰবিলাকে ৰঙালী কৰি দিলে মজা দিয়া ৰঙালী কৰি দিলে আজি হোলী কেনেকুৱা আজি হোলী কেনেকুৱা ভাল লাগিছে একদম ধুনীয়া শুই যাওঁ হোলী কেনেকুৱা ভাল লাগিছে এই তামাম হোলী খেলিছে আৰু এবাৰ নাচি দিয়ক হোলী কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে হোলী বঢ়িয়া কি আপুনি এতিয়া শুই উঠিছেহে নেকি হোলী দিনত টোপনি মাৰি আছে এই ৰং সানিব লাগে হোলী দিনত কিয় টোপনি মাৰিছে এই ধুনীয়া গান এটা গাই দিয়ক হোলী লৈ পেলাই গান এটা গাই দিয়ক আৰু হ'ব খুৱাই গান গাবলৈ লাজ কৰিলে কাৰণ যিহেতু আৰু যিমানে যি ধৰক ন গান গাব দিলে ক'তনো গাব আজি কেনেকুৱা লাগিল মজা হোলী শেষ নে আজি পৰা শেষ আৰু বছৰৰ কাৰণে আজি পৰা বিদায় এই মজা লাগিল ন তামাম ঘূৰিলো আৰু এই বছৰটোৰ কাৰণে এৰিলো আৰু আকৌ অহা বছৰ আকৌ বহি ল'ম আকৌ এনেকে মানে ৰং ফূৰ্তি কৰিব লাগিব হোলী এনেকে যেনেকে ৰং ফূৰ্তিৰ মাজেৰে যায় আমাৰ মানুহৰ জীৱনটো তেনেকে ৰং ফূৰ্তিৰ মাজেৰে যাওক তাকে আমি অসমবাসী ৰাইজ ঠিকে কৈছে ৰাইজ এখেতে কৈছে যেন যেনেকে আমি ৰং ধেমালি আজি দিনটো পাৰ কৰিছোঁ গোটেই জীৱনটো ৰঙিল হৈ থাকে যেন গাইজ আজি হোলী দিন আজি লাষ্ট দিন যিহেতু আমাৰ ইয়াত পৰম্পৰা আছে আজি দৌল যাত্ৰা হয় দৌল যাত্ৰা মানে তাকে আজি আমাৰ আৰু সকলো ভক্তবৃন্দই আজি গোসাঁই ঘূৰাইছে মানে অৰ্থাৎ ক'বলৈ গ'লে শ্ৰীকৃষ্ণ মথুৰা গোৱা হয়
তাকে লৈ সেইপিনে সকলো ৰাইজ আহিছে, ভক্তবৃন্দ আহিছে, আমাৰ পদূলিয়েদি গৈছে গোসাঁই লৈ পেলাই। মানে আজি শ্ৰীকৃষ্ণ মথুৱা গোৱা হয়, সেই উপলক্ষে সেইটোক লৈ পেলাই মানে গোসাঁই আমাৰ গোটেই পদূলি গোটেই গাঁও ঘূৰাই। সেইটো আমাৰ পৰম্পৰা আজি অতীজৰ পৰা আছে, আজি প্ৰায় 60-70 বছৰ আগৰ পৰা আছে। সকলো ভক্তবৃন্দ আহিছে, গোটেই গাঁৱেদি ঘূৰিছে, সকলোৱে পদূলিয়ে ধূপ চাকি কিবাকিনি দি পেলাই আৰু সকলো সেৱা কৰিছে, যেন আগন্তুক দিনবোৰ যেন আজি যেনেকৈ ৰঙিল হৈ গৈছে দিনটো, আগন্তুক দিনটো যেন সকলোৱে যেন দিনবোৰ যেন ৰঙিল হৈ পাৰ হৈ যায়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত বেল আইকনটো দবাই দিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ বহুত এটা মনৰ উৎসাহ জগায়, যেন আৰু মই নতুন ভিডিঅ' বনাবলৈ পাওঁ। তাকে আপোনালোকে কামনা কৰি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। হেপী হোলী।